Good morning guys, welcome to my YouTube channel Solo Rakib. মানে কেদিন মানৰ পৰা না গলটো বিষ আহি আছে, মানে সাউন্ড ইমান ভাল নহয়। তো গাইস এতিয়া চেহেৰিৰ সময় আছে, মানে চেহেৰি কৰি মানে ৰান্ধি চান্ধি থৈ দিছিলো। চাওক কি কি ৰান্ধি থৈ দিছো। চাওক ইয়াত ভাত ৰান্ধি থৈ দিছো, পাপৰ আছে, ভাজি, কণী আৰু বিলাহী, ডালি, এগুলা দিয়ে আজি চেহরি করবা লাগবো। দাদাকে মাতিলে চক, দাদাক মাতিলে তো গাই চক দাদার মত আহি পাইছো। দাদা উঠছে, জাস্ট উঠির মুখ চোখ ধোয়াই নাই, মানে জাস্ট উঠিল। এতিয়া ভাত খাম। তো গাইস দি দাদা কি বনাইছে চক, দাদা কি বনাইছে। দাদা ভাজি বনাইছে। দাদা খালি ভাজি আছে নাকি? দাদা সেটা ভাজি দিয়ে ভাত খাবো। তো চাওক গাইস, আৰু এটা দুনিয়া মানুহ চাওক, দানিয়া এই চাওক, একদম মজা না, মজা। চাওক তো গাইস ভাত খাই লগ পাইছো গাইস। তো গাইস ভাত খোৱা শেষ হ'ল। এতিয়া দাদা পানী খাই আছে। দাদা টোপনি লাগছে নেকি? তেনেহ'লে মই এতিয়া শুই পৰিম। তো গাইস আমাৰ বাচনখিনি আছে, মৰ্ণিঙত ধুব লাগিব। চাওক বাচনখিনি, চাওক বাচনখিনি থৈ দিছোঁ, মানে মৰ্ণিঙত উঠি দিওঁ। এতিয়া শুই পৰিম, মানে ঘুম লাগছে। আৰু এইটো মই চাওক গাইস, বাই গাইস, গুড নাইট গাইস। মৰ্ণিঙত লগ পাই আছোঁ। চেহেৰি খাই ঘুম লাগছে, এতিয়া শুই পৰিম গাইস। বাই। গুড মৰ্ণিং গাইস। চেহেৰি খাই যে শুই আছিলোঁ, জাষ্ট উঠিলোঁ গাইস। তো গাইস এতিয়া বাচন চাচন ধুই গা ধুব লাগিব। গাও চা ধুই একদম লগ পাইছোঁ। মানে আজি আৰিফ দাদা আহিব, তো আগুৱাই যাব লাগিব, আৰিফ দাদাক ল'ব যাব লাগিব। তো গাইস গাও ধুই একেবাৰে লগ পাইছোঁ গাইস। তো গাইস মই গাও ধোৱাৰ আগতেই চাওক দাদা আহি পাইছে। চাওক দাদা আহি পাইছে, আৰিফ দাদা। এই আৰিফ দাদা লাইফতে ফাৰ্ষ্ট, মানে আৰিফ দাদা কিমান দিন পিছত আহিলে? লাইফত ফাৰ্ষ্ট মানে ক্লিন ৰুম। মজা, মই ক্লিন কৰি থৈ দিছো। কিমান দিন পিছত আহিলে কওকচোন? 7 তাৰিখত গৈছিলো, আজি 20 তাৰিখ। 13 দিন পিছত আহিলে দাদা। মইতো 3 তাৰিখত ঈদত। হ'ব দে দাদা, ৰেডি হওক লওক, মানে জাষ্ট আহি পালে না। পিছত ময়ো গাঁও চাও ধুই আহোঁ, তাৰপিছত একেবাৰে বজাৰত যাম, আজি ইফতাৰ কৰিম। মজা। তো গাইস চাওক, মানে আজি দাদা আহিছে, তো মানে আৰিফ দাদা আহিছে। এতিয়া ৰুমৰ পৰা বজাৰত যাব লাগে, ইফতাৰ কৰিব। সেইকাৰণে বজাৰত যাইছোঁ। আৰিফ দাদা, মই আৰু এই যে আনিমুল দাদা, ইজ পাৰফেক্ট বয়, ইজ বিটিএছ ফেন। ইয়েছ। তো গাইছ যাই থাকোঁ। মাংস আনিম আজি, মাংস বনাম। সেইটো আপোনালোকক দেখাম আজি কেনেকৈ মাংস বনাব লাগে। ডেইলিটো চাই থাকে, আজিও চাব লাগিব আপোনালোকৰ কেনেকৈ মাংস বনায়। তো গাইছ মাংসখিনি লৈ আনো। তো গাইস চাওক, এই যে আমি বজাৰ কৰি লৈ আনিলোঁ। মানে এই চাওক, চাউল আনছোঁ, পনীৰ খাম আজি। মানে দাদা আহিছে, মানে চিকেন আনবা গৈছিলোঁ, মানে বেছি দাম, সেইকাৰণে আনা নাই। তো গাইস আজি পনীৰ খাব, মানে মইতো পনীৰ নাখাওঁ, দাদাহঁতে খাব। তো গাইস এতিয়া আহি পালোঁ, এতিয়া ৰুমত যাম, মানে বনাম, ইফতাৰৰ সময় হ'ব। তো গাইস চাই থাকক, গৈ আছোঁ ৰুমত। তো গাইস বজাৰ কৰি অহাৰ পিছত মানে গা চা ধুই মানে ভাত বহাই দিছোঁ, মানে ইফতাৰৰ সময় হৈ গৈছে। চাওক দালি বনাইছোঁ, দালি আৰু পনীৰ আনছোঁ। মানে চিকেন আনবা গৈছিলোঁ, চিকেন বেছি দাম, সেইকাৰণে পনীৰ আনছে, দাদাৰ ৰুমত বনাইছে, দেখাম। আৰু চাওক মই দালি বনাইছোঁ, দালি এয়া মোৰ দালি। চাওক দালি হৈছে। এতিয়া বন্ধ কৰি দিম, ইয়াত ভাত বহাই দিম, মানে দি দিছোঁ, ভাত বহাম। আৰু আপোনালোকক পনীৰ দেখাই দিলোঁ, পনীৰ। তো গাইছ মোৰ ৰুমত ৰান্ধা শেষ হৈছে। দালি আৰু ভেন্দি ভাজি বনাইছোঁ। মানে এতিয়া দাদাৰ ৰুমত কি বনাইছে, মানে পনীৰ বনাইছে। পনীৰ দেখাওঁ আপোনালোকক। চাওক পনীৰ, চাওক দাদাৰ ৰুমত দাদা শুই আছে, মোবাইল লিখি আছে। চাওক পনীৰ বনাইছে, পনীৰ আৰু দালি আৰু ভেন্দি ভাজি। তো গাইছ বাহিৰৰ ভিউ চাওক, এইটো চাওক, বহুত ধুনীয়া। চাওক এই ধুনীয়া বতৰৰ মাজত চাওক এটা কাণ্ড হৈ আছে। চাওক দাদা, আৰিফ দাদা ভাত খাই আছে, মানে ৰোজা নাই, সি এতিয়া ইফতাৰ কৰি আছে। আৰু আধা ঘণ্টামান আছে ইফতাৰ কৰিব। আৰু এটা ধুনীয়া মানুহ চাওক, ধুনীয়া মানুহ চাওক,
ধুনীয়া সুন্দৰ মজা প্ৰাকৃতিক মানুষ গাইছ বা বাই বহুত দিন ধৰি মানে ইপিনৰ ভিউটো মই দেখা নাই সেইপিনৰ ভিউটো চাওক গাইছ কিমান ধুনীয়া চাওক চাওক পাহাৰৰ মাজত চাওক চাওক গাইছ অলপ চিনেমেটিক শ্বট চাই লওক তো গাইছ ইফতাৰি কৰা হ'ল জাষ্ট ইফতাৰি কৰা হ'ল এতিয়া অলপ বাহিৰৰ পৰা আহি কাৰেণ্টটো গুচি গ'ল তো গাইছ অলপ বাহিৰৰ পৰা ঘূৰি আহি তাৰপিছত শুই থাকিম অলপ তো গাইছ চাওক বহুত দিন পিছত ইফতাৰ কৰাৰ পিছত মানে তলত আহিছোঁ না দাদাহঁতৰ ৰুমত চাওক দাদাও আহিছে আজি আহি পাইছে দাদা কেনেকুৱা খবৰ খবৰ ভালে দিয়া তোমাৰ হয় একদম মজা তো গাইছ লাইক এণ্ড কমেণ্ট ছাবস্ক্ৰাইব কৰিব আকৌ চবেই যিসকলে চাই আছে ভিডিঅ'টো প্লিজ তাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু লাইক 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 আৰু তো আমাৰ এই যে পিয়াৰী মাছৰুম দাদা ক্লাছ পাই আছে চাওক এই দাদা ইয়ো দাদা বান্টাইকা পাব্লিক তো গাইছ বাই বাই গাইছ লাইক কমেণ্ট ছাবস্ক্ৰাইব গাইছ বাই বাই হ'ব দে আৰু